মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল, আজি 2023 চনৰ শেষৰ দেওবাৰ আৰু আজি দেওবৰীয়া চৰাত 10টা মহৎলোকৰ বাণী আৰু এটা সাঁথৰ লৈ আহিছোঁ। সাঁথৰটোৰ উত্তৰ আপোনালোকে কমেণ্টত জনাব আৰু 100 জনৰ ভিতৰত যিজনে প্ৰথম কমেণ্টত জনাব তেখেতক এটা পুৰস্কাৰেৰে পুৰস্কৃত কৰা হ'ব অহা নতুন বছৰত অৰ্থাৎ 2024 চনত। আজিৰ প্ৰথম বাণীটো হ'ল আদৰ্শহীন মানুহ ঘূৰি পথা নোহোৱা নাৱৰ দৰে, মহাত্মা গান্ধীয়ে কৈছিল। 2 নম্বৰ বাণীটো হ'ল ভুলে কেতিয়াবা গৌৰৱ উজ্জ্বল ভৱিষ্যতক বিনাশ কৰে, নেহৰুৱে কৈছিল। 3 নম্বৰ বাণীটো হ'ল বন্ধুত্ব হৈছে দেহত বাস কৰা এটা আত্মা, এৰিষ্টটলে কৈছিল। 4 নম্বৰ বাণীটো হ'ল চৰিত্ৰ ঘৰতহে গঠন হয়, গোপীনাথ বৰদলৈয়ে কৈছিল। 5 নম্বৰ বাণীটো প্ৰত্যেক দিনাই জীৱনৰ শেষ দিন বুলি কাম কৰি যোৱা, জিম কৰবেটে কৈছিল। 6 নম্বৰ বাণীটো হ'ল জন্মভূমি স্বৰ্গতকৈও শ্ৰেষ্ঠ, ৰামচন্দ্ৰই কৈছিল। 7 নম্বৰ বাণীটো হ'ল কুসংস্কাৰ হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ বজা, সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল। 8 নম্বৰ বাণীটো হ'ল উশাহ লৈ থকা মানেই জীয়াই থকা নহয়, মেথিউয়ে কৈছিল। 9 নম্বৰ বাণীটো হ'ল ভাষা হ'ল সাহিত্যৰ দেহ, মিত্ৰদেৱ মহন্তই কৈছিল। 10 নম্বৰ অৰ্থাৎ শেষৰ বাণীটো হ'ল শিক্ষাই ব্যক্তিৰ সুস্থ নৈতিক চৰিত্ৰ গঠন কৰে, হাৰ্বাৰ্টে কৈছিল। আৰু সাঁথৰটো হ'ল নদী আছে পানী নাই, ঘৰ আছে মানুহ নাই। বন্ধু-বান্ধৱীসকল আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই সাঁথৰটোৰ উত্তৰ কমেণ্টত জনাব আৰু আধুনিক আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই। অহা নতুন বছৰৰ সকলোলৈ শুভেচ্ছা থাকিল। ধন্যবাদ।